আজি আমাৰ গাঁৱৰ ল'ৰাকেইটাই খানাৰ আয়োজন কৰিছে। কালি তেওঁলোকে বিহু হুঁচৰি গাব গৈছিলে আৰু আজি খানাৰ আয়োজন কৰিছিলে। মই অৱশ্যে যোৱা নাছিলোঁ। তেওঁলোকৰ নিমন্ত্ৰণত আহি আজি তেওঁলোকৰ মাজত উপস্থিত হৈছোঁ। এতিয়া আমি এনেকৈ যা যোগাৰ কৰি আছোঁ। গতিকে আমি এনেদৰে আজি লগে ভাগে গাঁৱৰ ল'ৰাকেইটাই এসাঁজ খাম আৰু বাকী বহুত ল'ৰা আছে, তেওঁলোক আহিব আৰু এনেই আমি একেলগ হোৱা নহয়। বিহুৰ বতৰত এনেকৈ মাঘৰ বিহুৱেই হওক বা বহাগ বিহুৱেই হওক, আমি এনেদৰে গাঁৱৰ ল'ৰাকেইটাই আমি এনেদৰে আনন্দ ফূৰ্তি কৰোঁ। এইটো আমাৰ পৰম্পৰা অতীজৰে পৰা আছে, আজিও তাৰ ব্যতিক্ৰম নহয়। গতিকে বিভিন্নজনে চাকৰি সূত্ৰে বাহিৰত থাকে, আজি তেওঁলোকে আহিছে। এনেদৰে ৰঙালীৰ ৰঙেৰে এসাঁজ আমি সকলোৱে